পাপাই ৰান্ধনি এই ইয়াৰ কাম আলুৰ দম আজি আমাৰ খানা দেখাই দিছোঁ পৰিৱেশটো আপোনালোকক চাওক আৰু এইফালে আমাৰ খুৰীমা কাটি আছে আঞ্জা আৰু আমাৰ টিকলি লৈ আছে আমাৰ মুনুলিটো আৰু এইফালে বহি আছে আমাৰ বগী ভণ্টি আৰু এইফালে আছে আমাৰ ইউটিউবাৰ দিক্ষু আচ্ছা আৰু এইফালে আমাৰ কলগেট মস্তি একবাৰ হাই কৰি দিয়া কলগেট মস্তি আৰু সেইপিনে মায়ে আছে আৰু যোগাৰ কৰি দেখাই আছোঁ আপোনালোকক ভিডিঅ'টো একদম শেষলৈকে চাব আৰু ভাল লাগিব চাই कौन है ये लोग ইপিনে আমাৰ আলু চালুখিনি আলুটো আমাৰ কাটা হৈ গ'ল আৰু ইপিনে দালিখন হৈয়ে গ'ল আমাৰ আৰু ইপিনে তৰকাৰী হৈছে আৰু মোটামুটি অলপমান বাকী আছে আৰু এতিয়া আমাৰ মায়ে এইবিলাক পিঁয়াজ চিয়াজ কাটি আছে বনাব আৰু যোগাৰ হৈছে আৰু মায়ে ইয়াতে বনাব আৰু খুৰীমাহঁতে সিফালে বনাই আছে সেই পিছত দেখুৱাই দিম আৰু এওঁ আছে মাৰ সহায় কৰি আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো চাই ভাল পাব এইপিনে পুৰা ৰিলছ বনোৱাত এইটো চুলি দি মুখখন ঢাকাটো শুনিছা অ' মায়ো বিৰাট বেয়া কাম কৰিছা মোক এৰি হৈ চাই ল'ম মই এইটো আমাৰ পাপাই ৰান্ধনি এই ইয়াৰ কাম আলুৰ দম দাদাকে তৰকাৰী আনছা এটি হ'ল দিক্ষু এটি হ'ল আইতা এটি হ'ল দেখ এটি হ'ল মাই আমাৰ এতিয়া আমাৰ চিকুই দাউৰি আহিছে আমাৰ আপি কটাইটো ৰিলছ বনাই আছে যিহেতু বিহুৰ পৰিৱেশটো চাহ খোৱা প্ৰগ্ৰেমটো আমাৰ হ'লে আৰু গোটেইকেইজনে মিলি চাহ খাম আমি এনেকৈ গোটেইকেইজনে মিলি চাহ খালে বহুত ভাল লাগে পৰিৱেশটো বিৰাট ধুনীয়া হয় আৰু খায়ো ভাল লাগে আৰু গোটেইকেইজনী আছে ইয়াতে আপোনালোকে চাই থাকক চাই নিশ্চয় ভাল পাব আজিকালিতো এনেকুৱা এটা পৰিৱেশ পাবলৈ খুবেই টান আৰু আমাৰ যিহেতু বহুতেই মানুহটো ভাল লাগে এনেকৈ গাঁৱলীয়া পৰিৱেশটো সঁচাকৈ বহুত ভাল লগা পৰিৱেশ এটা আৰু এতিয়া আমি সকলোৱে মিলি ইয়াতে চাহ খাম ইপিনে আইতাহঁত আছে ইপিনে খুৰীমাহঁত আৰু এইপিনে আমাৰ এই আইতাজনী বহি আছে আৰু সকলোকে দি হৈ গ'ল আৰু এতিয়া আমি খাম ভণ্টি আৰু মই আৰু আমি দুজনেও খাই ল'লোঁ আৰু এতিয়া চাহৰ প্ৰগ্ৰেম শেষ হ'ল আৰু এতিয়া আমি ইপিনে আৰু বেলেগ কামত লাগিম এতিয়া আমাৰ আঞ্জাৰ উতাল আহি গ'ল মানে আঞ্জাখন হৈয়ে গ'ল আৰু এতিয়া আমাৰ প্ৰথম চাকৰি ভাত খাব বহিছে আৰু খুৰীমাহঁতে ভগাই আছে আৰু এইপিনে আইতাহঁত বহিছে এইপিনে বাবুহঁত আৰু এইপিনে আমাৰ আদপেহী আপোনালোকে দেখি পাইছে আৰু চাই থাকক সেইপিনে আমাৰ খুৰীমাই আচাৰৰ বৈয়াম লৈ আহিছে আচাৰ খাব বোলে বাবুহঁতে আৰু এইপিনে আছে আমাৰ মায়ে আমাৰ এতিয়া খুব বান্দৰ এজনী ৰখিয়ে আছে নহ'লে বান্দৰে চবখিনি লৈ যাব আৰু এইপিনে আছে সিহঁতে ভগাই আৰু মই আছোঁ কেমেৰা লৈ মানে মই একো ভিডিঅ'ই বনাই আছোঁ আৰু কোনে কি কৰে সেইখিনি তুলি আছোঁ আৰু এইপিনে আমাৰ বাবলি আৰু পৰি লাজতে মানে কি তলমূৰ হৈ আছে খোৱা নাই সিহঁতৰ বোলে লাজ লাগে কিন্তু মোৰ হ'লে লাজ নালাগে দেই মই খোৱাত আগত আৰু এইপিনে আমাৰ আটা আৰু এইপিনে আমাৰ নানু মাই আৰু বাবলি আৰু পৰি লাজ লাগছে সিহঁতি দুটাই খানাহে আৰু এইপিনে ডালিমা আৰু মুনু আৰু মই হ'লে পূৰা খাইছোঁ মোৰ লাজ লগা নাই অলপ আৰু এইপিনে খুৰীমা মা আৰু এইপিনে ককাটো দেখিছে
কি বৌ ভাল ভাত খা A few moments later. আৰু দুপৰীয়া খানা খাই উঠিলে হয় আৰু এওঁ হোটেললৈ গৈ ইমানখিনি খোৱা বস্তু লৈ আহিলে ইমানো খাব নোৱাৰি, তথাপিতো খাওঁ আৰু যিহেতু ইমান মৰম কৰি আনিছে, আপুনি খালেতো গালি দিব নহয়। তো বাবু পূৰা খাইছে আৰু এওঁ বৰ্তমান ভিডিঅ' কৰি আছে, এওঁ পিছতকৈ খাব বাৰু। তো খাই কিনে ভাল লাগিল, কিন্তু খুবেই টেষ্টি পেকেটকেইটা, বিৰাটেই সোৱাদ আৰু আমি গোটেইকেইজনে খালোঁ। তো ফ্ৰেণ্ডছ, মোৰ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিম আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ এনেকুৱা নহয় যে মই এটা ভিডিঅ' বনাওঁ অলপমান বেলেগ কৰি দিওঁ, তেনেকুৱা নহয়। আমাৰ ঘৰত যিটো আৰু মোৰ ঘৰুৱা লাইফষ্টাইল, আমি ঘৰত যেনেকৈ থাকোঁ, যিটো পৰিৱেশ, মই সেয়াই আপোনালোকৰ মাজলৈ লৈ আহোঁ। আৰু আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'বিলাক চাই নিশ্চয় ভাল পাব। আৰু পুনৰ লগ পাম নতুন ভিডিঅ' এটাত। আছিলে বাই বাই।